নমস্কাৰ। প্ৰেমিক প্ৰেমিকাৰ গুড মৰ্ণিং মেছেজৰ পৰা আৰম্ভ কৰি হৰিয়ম লিখি 10জন ব্যক্তিলৈ ফৰৱাৰ্ড কৰিলে ভাল দিন আহিব বুলি কোৱা ভুৱা মেছেজলৈকে আজিৰ দিনত হোৱাটছআপ মষ্ট পপুলাৰ মেছেজিং এপ। হোৱাটছআপৰ বৰ্তমান ব্যৱহাৰকাৰীৰ সংখ্যা 200 কোটিতকৈ বেছি। মানে পৃথিৱীৰ প্ৰায় 25% লোকে এই হোৱাটছআপ ব্যৱহাৰ কৰে। কিন্তু কেতিয়াবা ভাবি চাইছোনে, এই হোৱাটছআপ এপটোতো কমপ্লিটলি ফ্ৰী আৰু ইয়াত কোনো এডভাৰটাইজমেণ্ট নাই। তেনেহ'লে হোৱাটছআপে পইচানো ক'ৰ পৰা ইনকাম কৰে? ইয়াৰ বিজনেছ মডেলনো কি? 2009 চনত হোৱাটছআপৰ আৰম্ভণি হৈছিল দুজন ব্যক্তিৰ দ্বাৰা, ব্ৰায়ান একটন আৰু জন কম। এই দুয়ো ইয়াৰ আগতে য়াহুত কাম কৰিছিল। য়াহু এৰাৰ পিছত এওঁলোকে বেলেগ বেলেগ চাকৰিৰ বাবে এপ্লাই কৰিছিল। মন কৰিবলগীয়া যে এওঁলোকৰ এই চাকৰি বিচৰা দিনবোৰত ফেচবুক, টুইটাৰ সকলোৱে এওঁলোকৰ এপ্লিকেশ্যন ৰিজেক্ট কৰিছিল। 2009 চনত ব্লেকবেৰী মেছেঞ্জাৰৰ বাহিৰে বেলেগ কোনো ফ্ৰী মেছেজিং এপ নাছিল। ব্লেকবেৰী মেছেঞ্জাৰো কেৱল ব্লেকবেৰী মোবাইল ইউজাৰৰ মাজত সীমাবদ্ধ আছিল। গতিকে বেলেগ ফোন ইউজ কৰা ব্যক্তিসকলৰ বাবে এটা ফ্ৰী মেছেজিং এপৰ খুবেই প্ৰয়োজন আছিল আৰু এই গেপটো ফিল আপ কৰিলে হোৱাটছআপে। কেইটামান দিনৰ ভিতৰত হোৱাটছআপৰ পপুলাৰিটি বাঢ়িবলৈ ধৰিলে, কোনো এডভাৰটাইজমেণ্ট মাৰ্কেটিং নোহোৱাকৈ। কাৰণ 2009ৰ সময়ত নেটৱৰ্ক প্ৰভাইডাৰ কোম্পানীবোৰে মেছেজিঙৰ নামত বহুত টকা আদায় লৈছিল, য'ত নেকি হোৱাটছআপ একেবাৰে ফ্ৰী আছিল। নেক্সট 2 বছৰত হোৱাটছআপ টপ 10 এপত সোমাই পৰিল, বিশেষকৈ ইউৰোপিয়ান, এছিয়ান আৰু আফ্ৰিকান দেশবোৰত। হোৱাটছআপৰ সফলতা দেখি বেলেগ বেলেগ কোম্পানীবোৰে ইনভেষ্টমেণ্টৰ কাৰণে আগবাঢ়ি আহিল। 2001 চনত এপ ষ্ট'ৰত হোৱাটছআপ টপ ডাউনলোডেড এপ হৈ পৰিল। ব্ৰায়ান একটন এটা ক্ষেত্ৰত বহুত ষ্ট্ৰিক্ট আছিল। ন' এড, ন' গেম, ন' গিমিক। অৰ্থাৎ হোৱাটছআপত কোনো এডভাৰটাইজমেণ্ট অথবা অযথা গেমিং ৰাখিব বিচৰা নাছিল। ইয়াৰ পাছত ফেব্ৰুৱাৰী 2014ত $19 বিলিয়ন অৰ্থাৎ প্ৰায় 14,000 কোটি টকাৰ বিনিময়ত মাৰ্ক জুকাৰবাৰ্গৰ ফেচবুকে হোৱাটছআপ কিনি লয়। ফেচবুকে 2012 চনৰ পৰাই হোৱাটছআপ কিনাৰ প্ৰচেষ্টা চলাই আছিল। কাৰণ তেতিয়া ফেচবুক মেছেঞ্জাৰৰ সকলোতকৈ ডাঙৰ কম্পিটিটৰ আছিল হোৱাটছআপ। ফেচবুকৰ চিন্তা আছিল যিহেতু হোৱাটছআপৰ ইমান বেছি কনজিউমাৰ ডাটা আছে যে ইয়াৰ পৰাই ইনকাম কৰিব পাৰি, কাৰণ ফেচবুকে ডাটা বেছিয়ে নিজৰ কোম্পানী চলাই গৈছিল। ফেচবুকে এতিয়া হোৱাটছআপৰ পৰা ৰেভিনিউ ইনকাম কৰাৰ ওপৰত ফ'কাছ আৰম্ভ কৰিলে। ফেচবুকৰ এই প্ৰচেষ্টাৰ কাৰণে ব্ৰায়ান একটনে 2017 চনত আৰু একটনৰ পিছতেই জন কমে হোৱাটছআপৰ পৰা ৰিজাইন কৰিলে। অৰ্থাৎ 2014ৰ পাছত 2018 চনত জুকাৰবাৰ্গে হোৱাটছআপৰ ওপৰত সম্পূৰ্ণ কৰ্তৃত্ব পালে। 2018তে ফেচবুকে হোৱাটছআপ বিজনেছ এপ লঞ্চ কৰিলে। এই এপৰ জৰিয়তে ফেচবুকে আৰু হোৱাটছআপৰ ইণ্টাৰলিংক কৰিলে। নৱেম্বৰ 2020ত হোৱাটছআপে পে ইণ্ডিয়া লঞ্চ কৰিলে। এতিয়া লাহে লাহে হোৱাটছআপে এডভাৰটাইজমেণ্টৰ কথাও চিন্তা কৰি আহিছে। বেচিকেলি হোৱাটছআপৰ বৰ্তমান বিজনেছ মডেলত আছে বস্তু কিনা বেচা, অৰ্থাৎ ই-কমাৰ্চ, য'ত পে'মেণ্টটো হ'ব হোৱাটছআপ পে'ৰ জৰিয়তে আৰু এডভাৰটাইজমেণ্টটো আহিব হয়তো অদূৰ ভৱিষ্যতে। ধন্যবাদ।